মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এটা লৈছোঁ ৰাসায়নিক সমীকৰণ। এই সমীকৰণটো আমি কি কৰিব লাগে? সন্তুলিত কৰিব লাগে। ঠিক আছে, এতিয়া আমি কি কৰিম চোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'টোত ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কি কাৰণে কৰিব লাগে, ইয়াৰ বেছিক নিয়মখিনি কিছু আমি আলোচনা কৰিছিলোঁ। আজি আমি এটা ৰিয়েকশ্যন লৈছোঁ। ৰিয়েকশ্যনটো হৈছে ছডিয়াম হাইড্ৰক্সাইড প্লাছ H2SO4 means সালফাৰিক এচিড। তেতিয়াহ'লে আমাৰ কি ফৰ্ম হ'ল? ছডিয়াম সালফেট আৰু ৱাটাৰ ফৰ্ম হৈছে। ঠিক আছে, ছডিয়াম হাইড্ৰক্সাইডে সালফাৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে ছডিয়াম সালফেট আৰু ৱাটাৰ উৎপন্ন হৈছে। গতিকে এই ৰাসায়নিক সমীকৰণটো হৈ আছে জকা ৰাসায়নিক সমীকৰণ। কিয় জকা ৰাসায়নিক সমীকৰণ? ইয়াতে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত থকা পৰমাণুবিলাকৰ ভৰৰ সংখ্যা সমান হৈ থকা নাই, সেইকাৰণে ই এটা জকা ৰাসায়নিক সমীকৰণ। ইয়াক আমি কি কৰিব লাগিব? এতিয়া সন্তুলিত কৰিব লাগিব। সন্তুলিত আমি কেনেকৈ কৰিম চোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি অসুবিধা পোৱা ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'বা। আমি কিছু বেছিক কথা তাত আলোচনা কৰিছিলোঁ। গতিকে এতিয়া আমি সন্তুলিত কৰিবলৈ গ'লে আমি কি কৰিম? প্ৰথমতে আমি চাম লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড, নহয় জানো? ৰাইট হেণ্ড চাইড। এতিয়া লেফ্ট হেণ্ড চাইড আৰু আমি ৰাইট হেণ্ড চাইড লিখি ল'লোঁ। এতিয়া লেফ্ট হেণ্ড চাইডত থকা মৌলৰ পৰমাণুবিলাক আমি লিখি ল'ম। কেইটা আছে? এতিয়া চোৱা, প্ৰথমতে আমি লিখিম ছডিয়াম। এনে কেইটা আছে? এনে এটা আছে। তাৰপৰা অক্সিজেন কেইটা আছে? টোটেল নম্বৰ অফ অক্সিজেন আমাৰ চোৱা 4টা, 4 একে 5টা, নহয় জানো? বুজি পাইছেনে? 4টা, যেহেতু O4 আৰু এইটো O অকলে আছে, গতিকে 4 একে 5টা আছে। তেনেকে যদি আমি চাওঁ হাইড্ৰজেন কেইটা আছে? হাইড্ৰজেন হৈ গ'ল কেইটা? চোৱা, হাইড্ৰজেন কেইটা আছে? 2টা, 2 একে 3টা। ঠিক আছে, তাৰপিছতে আমি চাম কি চাম? ছালফাৰ থাকি গ'ল। ছালফাৰ কেইটা আছে? ছালফাৰ যিহেতু এটা আছে, এইখিনি হ'ল ৰাইট হেণ্ড চাইড, লেফ্ট হেণ্ড চাইডত। ঠিক তেনেদৰে আমি ৰাইট হেণ্ড চাইডতো আমি চাই ল'ম। ৰাইট হেণ্ড চাইডত ছডিয়াম কেইটা আছে? ছডিয়াম 2টা আছে। তাৰপিছতে অক্সিজেন কেইটা আছে? অক্সিজেন কেইটা আছে? অক্সিজেন 4 একে 5টা আছে, নহয় জানো? অক্সিজেন 5টা আছে। ঠিক আছে, তেনেকে আমি চালো হাইড্ৰজেন কেইটা আছে? হাইড্ৰজেন 2টা আছে। ছালফাৰ কেইটা আছে? ছালফাৰ এটা আছে। আমি এটাখিনি পালোনে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল? চোৱা, এতিয়া মন কৰা, আমাৰ লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড আমি যদি চাওঁ, এইফালে ছডিয়াম এটা আছে, এইফালে 2টা আছে। ৰাইট হেণ্ড চাইডত অক্সিজেন 5টা আছে, অক্সিজেনৰ ভৰ সংখ্যা সমান হৈ আছে। তেনেকে তোমাৰ হাইড্ৰজেন 3টা আছে, এইফালে হাইড্ৰজেন 2টা আছে, ছালফাৰ এটা আছে, এইফালে ছালফাৰ এটা আছে। এতিয়া আমি কি কৰিব লাগিব? দুইফালে আমি সমান কৰিব লাগিব, তেতিয়াহে আমি এটা সন্তুলিত ৰাসায়নিক সমীকৰণ পাম। ঠিক আছে, এতিয়া আমি কি কৰিম চোৱা। প্ৰথমতে আমি কি কৰিলো, আমাৰ অক্সিজেন যিহেতু দুইফালে সমান হৈ আছে, আমি প্ৰথমতে অক্সিজেন কথা নাযাওঁ, আমি প্ৰথমতে ছডিয়াম চাম। ছডিয়াম কেইটা হৈ আছে? ছডিয়াম লেফ্ট হেণ্ড চাইডত হৈ আছে এটা, ৰাইট হেণ্ড চাইডত হৈছে 2টা। আমি প্ৰথম ছডিয়ামলৈ যাওঁ। ছডিয়াম যদি আমি লেফ্ট হেণ্ড চাইডত 2টা কৰি লওঁ, আমি এইফালে 2টা দি দিলোঁ। যিহেতু আমি আগতো ভিডিঅ'ত শিকাই দিছোঁ, আমি যেতিয়া ভৰৰ সংখ্যা এড কৰিম, সদায় আমি পৰমাণুটোৰ সন্মুখ ভাগলৈ এড কৰিম। এতিয়া আমি যেতিয়া ছডিয়াম 2টা কৰি দিলোঁ, ছডিয়াম কেইটা হৈ গ'ল আমাৰ? এইটো আমি কাটি দিম, ছডিয়াম হৈ গ'ল 2টা, নহয় জানো? তেনেকে তোমাৰ অক্সিজেন কেইটা হৈ গ'ল? চোৱা, এই দুইটোৱে ছডিয়াম, অক্সিজেন আৰু হাইড্ৰজেন তিনিওটাৰ লগতে কি হৈ গৈছে? ই পূৰণ হৈ গুচি গৈছে। গতিকে ছডিয়াম 2টা হৈ গ'ল। তেনেকে হাইড্ৰজেনো কি হৈ গ'ল? হাইড্ৰজেন কেইটা গ'ল? 2টা, 2 4 6টা হৈ গুচি গ'ল। চোৱা, হাইড্ৰজেন কেইটা হৈ গুচি গ'ল? হাইড্ৰজেনো অক্সিজেন কেইটা হৈ গুচি গ'ল? 2টা, 2 4 6টা হৈ গ'ল। অক্সিজেনৰ সংখ্যাও 6টা হৈ গ'ল। তেনেকে হাইড্ৰজেন কেইটা হৈ গ'ল? টোটেল এইফালে 2টা হাইড্ৰজেন আছে, 2 2 4টা হৈ গ'ল। হাইড্ৰজেনৰ সংখ্যাও কেইটা হৈ গ'ল? 4টা হৈ গ'ল। ঠিক আছে নে? ঠিক আছে, এতিয়া আমি চালো ছডিয়াম 2টা হ'ল, কিন্তু অক্সিজেন এইফালে হৈ গ'ল 6টা, এইফালে হৈ গ'ল 5টা, আৰু হাইড্ৰজেন এইফালে হৈ গ'ল 4টা, এইফালে হৈ গ'ল 2টা। এইফালে তেনেকে আমি হাইড্ৰজেন কেইটা বনাব লাগিব? তোমাৰ
4টা হাইড্ৰোজেন বনাম 2টা দি দিলো হাইড্ৰোজেন যেহেতু 2 দি দিলে হাইড্ৰোজেন কেইটা হৈ গুচি গ'ল হাইড্ৰোজেন 4টা হৈ গুচি গ'ল তেনেকৈ অক্সিজেনো কেইটা হৈ গ'ল 2টা 2 4 6টা হৈ গ'ল চোৱা একদম ইজি হৈ আছে অক্সিজেনো হৈ গ'ল 6টা এতিয়া চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া যদি চাওঁ আমি লেফ্ট হেণ্ড সাইডত সোডিয়াম হল 2টা ৰাইট হেণ্ড সাইডত সোডিয়াম হল 2টা ওকে অক্সিজেন হৈ গ'ল 6টা ৰাইট হেণ্ড সাইডত অক্সিজেন হৈ গ'ল 6টা ঠিক তেনেদৰে হাইড্ৰোজেন হৈ গ'ল 4টা ৰাইট হেণ্ড সাইডতো হাইড্ৰোজেন হৈ গ'ল 4টা লেফ্ট হেণ্ড সাইডত সালফাৰ হৈ গ'ল এটা তেনেকৈ ৰাইট হেণ্ড সাইডত সালফাৰ হৈ গ'ল এটা এইটোৱে হৈ গ'ল আমাৰ কি বেলেন্স কেমিকেল ইকুৱেশ্যন মানে সন্তুলিত ৰাসায়নিক সমীকৰণ বুজিব পাৰিছা কেনেদৰে কৰিছো তোমালোকে এটা কথাই মন কৰিবা লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড তাত থকা পৰমাণুবিলাকৰ ভৰৰ সংখ্যাটো কিমান কিমান হৈ আছে আমি দুইফালে সমান কৰিবলৈ যাম সমান কৰিবলৈ যাওঁতে মই কালিও ভিডিঅ'টোত শিকাইছো সেই ভিডিঅ'টো চাই ল'ব আমি কি কৰিব নোৱাৰো যৌগত এইটো এটা কম্পাউণ্ড নহয় জানো যৌগ সোডিয়াম হাইড্ৰক্সাইড ইয়াৰ মাজত আমি সংখ্যা এড কৰিব নোৱাৰো বা তলত আমি সংখ্যা লিখিব নোৱাৰো সদায় কি কৰিব লাগিব সন্মুখ ভাৱলৈ আমি লিখিব লাগিব তেনেকৈ 2টো ইয়াত লিখি দিয়াৰ কাৰণে সোডিয়াম 2টা হৈ গ'ল অক্সিজেনো 2টা বাঢ়ি গুচি গ'ল হাইড্ৰোজেনো 2টা বাঢ়ি গ'ল ঠিক তেনেদৰে আমি ইয়াত 2টো লিখি দিয়াৰ কাৰণে হাইড্ৰোজেনো 2টা বাঢ়ি গ'ল তেনেকৈ অক্সিজেনো 2টা বাঢ়ি গ'ল গতিকে এই কথাখিনি তোমালোকে যদি অকমান মন কৰা তেতিয়াহ'লে তোমালোকে সন্তুলিত ৰাসায়নিক সমীকৰণ কৰিবলৈ খুব ইজি হ'ব খুব সহজতে কৰিব পাৰিবা 2-4টা মান আৰু প্ৰেক্টিচ কৰিব লাগিব তেতিয়া ক্লিয়াৰ হৈ যাব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বনাইছো তোমালোকৰ নিশ্চয় ভিডিঅ'টোৰ পৰা কিছু হ'লেও লাভ হ'ব গতিকে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আগলৈ ভিডিঅ'সমূহ পাবলৈ এনেদৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ভাল লাগিছে লাইক কৰিবা লগতে তোমালোকৰ লগৰ যদি কাৰোবাক দেখুৱাব বিচাৰে কৰিবা শ্বেয়াৰ কৰি দিবা ঠিক আছে ধন্যবাদ